सेरफांगुरियाव दारुल उलुमा माद्रासा सामलाय आफादा जथाय इफ्तार खुंदों। गसाइगावनि सेरफांगुरि दारुल उलुमा माद्रासानि सामलाय आफादनि बानजायनायाव मैया मोनाबिलियाव खुंनाय जथाय इफ्तार पार्टियाव एमएलए जिरन बसुमतारी, बीटीसी मावफुं सोद्रोमा रनजित बसुमतारी, रेवरेवा नार्जिहारिया बाहागो लानानै मुलुग गोजोननि थाखाय दुआ खालामो। इफ्तारनि उनाव खौरां बिजोंनि सिगाङाव मावफुं सोद्रोमा रनजित बसुमतारीया बिटिआरनि जौगाथाय खौसेथिनि सार्थआव इस्लाम धोरोमारि सुबुंफोरनि गोथार रमजान दाननि लोब्बायै खुंनाय जुथाइ इफ्ताराव बाहागो लानानै गोजोननाय मोननाय फोरमायो। জয় জয়তে আমাৰ সমূহ ইছলামিক ভাইজানসকললৈ আৰু ভনীসকললৈ আমাৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহুত ভাল লাগিছে। এই ৰমজান মাহত আমাৰ ইছলামিক ভাইসকলৰ লগত বহি আল্লাহৰ ওচৰত প্ৰাৰ্থনা মাগিবলৈ সক্ষম হৈছোঁ যে বিটিআৰৰ শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত আৰু ঐক্যতাৰ স্বাৰ্থত সকলো ধৰ্মীয় সকলো ভাৰতীয় নাগৰিক, সকলো বিটিআৰ নাগৰিক যি ধৰ্মতে নাথাকক কিয়, যি জাতীয় নহওক কিয়, আল্লাহৰ ওচৰত, ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিবলৈ এইখিনি সুযোগটো পাইছোঁ। গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সুযোগ আমাক দিয়াৰ কাৰণে। বহুত ভাল লাগিছে, কিয়নো এই অঞ্চলৰ আমাৰ মাটিৰ সমস্যা বহুত আছে আৰু মাটিৰ সমস্যা লৈ পেলাই আমাৰ চৰকাৰৰ ওচৰত বহুত আবেদন কৰিছে। আমাৰ STD বৰ্ডৰ চেয়াৰমেন ডাঙৰীয়া আদা ৰেৱৰেৱা নাৰ্জিহাৰী মোৰ লগত আছে। এখেতে আমাৰ চৰকাৰৰো EM, আমাৰ চৰকাৰৰে MLA জিৰণ বসুমতাৰী ডাঙৰীয়া আছে। তেওঁ STDC বৰ্ডৰ এজন সদস্য আৰু ডিপাৰ্টমেণ্টত ময়ো ইনভলভ আছোঁ। লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ য'ত নেকি মই নিজে চম্ভালি আছোঁ আমাৰ চৰকাৰৰ হৈ পেলাই। গতিকে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ অকল চেৰফাংগুৰি অঞ্চলৰ নহয়, সমস্ত বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীৰ যিমানখিনি মাটিৰ সমস্যা আছে, এই মাটিৰ সমস্যাটো আগন্তুক 2025 চনৰ 15 ডিচেম্বৰৰ আগে আমি 100% সলিউশ্যন কৰাৰ কাৰণে এটা পদক্ষেপ লৈছোঁ আৰু বৰ্তমানলৈকে আমি 1,20,000তকৈ বেছি ফেমিলিক মাটিৰ পাট্টা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি লেণ্ড টাইটেল চাৰ্টিফিকেটটো অলৰেডি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। গতিকে মাটিক লৈ পেলাই আমাৰ মাজত যিমানখিনি বড় অনাবড় পলিটিকেল কনফ্লিক্ট সৃষ্টি কৰিলে, মাটিৰ কাৰণে যিখিনি বড় অনাবড় কোনোবাই ধুৰন্ধৰ ব্যক্তিসকলে কনফ্লিক্ট অনাই আমাৰ মাজত জীয়াই থকাৰ যি দীঘলীয়া উশাহ ল'ব লগা সেইখিনি কাটি পেলাইছিল বা নোহোৱা কৰিছিল, ইয়াৰ পৰা আমি মুক্ত হ'বলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আল্লাহক ধন্যবাদ জ্ঞাপন কৰিছোঁ।